নহ'লে কিন্তু হৈছিল বুলি প্ৰায় 99.9%লৈকে আগবাঢ়িছিল। 1%ৰ কাৰণে ৰৈ যাওঁ বুলি আমি ক'ব লাগিব। আৰু আপোনালোকে জানে আমাৰ সন্মানীয় সভাপতি হাগ্ৰামা মহিলাই ছাৰ খুব সহজ সৰল মনৰ মানুহ, কথাবোৰ খোলাখুলিকৈ কৈ দিয়ে আৰু কৈ দিয়াৰ বিনিময়ত হয়তো আমাৰ কিছু ভুল হৈ গ'ল, অৰ্থাৎ কামটো আৰম্ভ হোৱাৰ আগতে কথাবোৰ লিক হোৱাৰ কাৰণে কিছু অসুবিধা হৈ গ'ল। নহ'লে হয়তো আজি আমিও চৰকাৰী পক্ষত থাকি পেলাই এতিয়ালৈকে হয়তো আমি বেন পাৰ্টি বজাই ঘূৰি থাকিব পাৰিলোহেঁতেন। যিয়ে নহওক তথাপিও আমি সম্পূৰ্ণ আশাবাদী, খুব কম সময়ৰ ভিতৰতে চৰকাৰ হ'ব, আপোনালোকে নিশ্চিত থাকক। গতিকে আমাৰ চেষ্টাটো থাকিবই বিপিএফ দল হিচাপে চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত। গতিকে আমি আশাবাদী, নিশ্চয় সকলো ৰাইজে যিহেতুকে BTCত বৰ্তমানৰ চৰকাৰৰ প্ৰতি অনীহা অনাস্থা আহিছে, গতিকে এই ক্ষেত্ৰত নতুন চৰকাৰৰ প্ৰয়োজনীয়তা সকলো অনুভৱ কৰিছে। গতিকে নিশ্চয়কৈ ৰাইজৰ এই আশা পূৰণ কৰাৰ বাবে বা ৰাইজৰ আশা অনুযায়ী নিশ্চয় নতুন চৰকাৰ হোৱাটো সকলো ৰাইজে বিচাৰিছে। নিশ্চয়কৈ যিসকলে হয়তো এই চৰকাৰৰ অনীহা প্ৰকাশ কৰিছে, যিসকলে নতুন এটা পৰিৱৰ্তন লৈ পেলাই ৰাইজৰ মাজত সুব্যৱস্থা কৰি দিয়াৰ মানসিকতাৰে আগবাঢ়িব, ইয়াত UPPLৰ আহিব পাৰে বা বিভিন্ন দলৰ পৰাও নিশ্চয় আহিব পাৰে। গতিকে ইয়াত হয়তো ব্যতিক্ৰম নহ'ব। নিশ্চয়কৈ ৰাইজে কম দিনৰ ভিতৰতে নতুন ব্যৱস্থা পোৱাৰ কাৰণে সক্ষম হ'ব বুলি আশাবাদী। এতিয়া মই বিশেষভাৱে মোৰ অঞ্চলৰ কথাই ক'ম। আজিলৈকে মই নতুন পৰিৱৰ্তন ইয়াত দেখা নাই। আৰু কিছু দুই এটা অঞ্চলত দুই এটা কালভাৰ ভাঙি থোৱা দেখিছোঁ, কিন্তু মেৰামতি বা নতুনকৈ হোৱা দেখিবলৈ পোৱা নাই। দুই এটা ৰাস্তা কাম জুৰিছে যদিও এতিয়ালৈকে সম্পূৰ্ণ হোৱা দেখা নাই, বৰঞ্চ অহা যোৱাৰ ক্ষেত্ৰত বিশেষ অসুবিধা হোৱাই পৰিলক্ষিত হৈছে। এতিয়া সঁচাকৈ যদি দেখিবলৈ পাইছে তেতিয়াতো সঁচা কথাই, কিন্তু প্ৰমাণ মোৰ হাতত নাই যদিও আমিও গম পাইছোঁ লেণ্ড ছেটেলমেণ্ট কৰাৰ বিনিময়ত হয়তো কিছু অঞ্চলত ৰাইজৰ পৰা তেনেকুৱা ধৰণৰ সংগ্ৰহ কৰা বুলি মই শুনিছোঁ, কিন্তু মই ব্যক্তিগতভাৱে মই ইয়াৰ প্ৰমাণ দিব নোৱাৰিম। মই কিন্তু শুনিছোঁ, আৰু আপোনালোকে যিটো ক'লে এই কথাবোৰ সঁচা হ'ব পাৰে, কিন্তু ভুল কথা। এতিয়া ৰাইজে যিখিনি পাবলগীয়া প্ৰাপ্য সেইটো বিনা পইচাত পাব লাগে। ইয়াত যদি ধন সংগ্ৰহ হৈছে তেতিয়াহ'লে সঁচাকৈ ইয়াৰ দুৰ্নীতি হোৱা বুলি আমি ক'ব লাগিব। আজিৰ দিনতো আমাৰ সভাপতি হাগ্ৰামা মহিলাই ছাৰ ৰাতিপুৱা 8টা বজাৰ পৰা ৰাতি প্ৰায় 8টা বজালৈকে মানুহক লগ কৰে, মানুহৰ লগত যোগাযোগ ৰাখে। বিভিন্ন জিলাৰ BPF কৰ্মীৰ লগতে হওক, বিভিন্ন দল সংগঠনৰ লগত এতিয়াও ভাল সম্পৰ্ক বজাই ৰাখি আছে। আপোনালোকে গ'লে এতিয়াও গম পাব সঁচাসঁচি তেখেতে জিৰণি নোলোৱাকৈ ৰাইজৰ কাৰণে কাম কৰি আছে। আৰু আগৰ কথাটো ক'ব নালাগে, আগৰ দিনতো আপোনালোকে জানিছে সাধাৰণ ৰাইজেও গৈ পেলাই এপ্লিকেশ্যন এখন লৈ পেলাই ছাৰক লগ কৰিব পাৰিছিল। কিন্তু আজিৰ দিনত আপোনালোকে বোধহয় শুনিছে BTC অফিচত মাজে সময়তে পাব্লিক নিষেধ বুলিও লিখা দেখা পাওঁ। মইতো অহা যোৱা কৰি থাকোঁ, যিহেতুকে ৰাইজৰ অনুমতি নিষেধ বুলিও লিখা দেখা পাওঁ মাজে সময়ে। অৰ্থাৎ ৰাইজে লগ কৰিব নোৱাৰে, যাবই নোৱাৰে, লগ কৰিব কেনেকৈ। কিন্তু BPFৰ সময়ত সাধাৰণ ৰাইজেও হাতত এখন এপ্লিকেশ্যন লৈ পেলাই চিফৰ অফিচত গৈ নিজে নিজে চিফক লগ কৰিব পাৰিছিল। গতিকে ইয়াৰ ডাঙৰ এটা কি বুলি কয়, এইটো এটা নজিৰ। এনেকুৱা নজিৰ বোধহয় পৃথিৱীত খুব কমহে পোৱা যায়। এজন চিফক সাধাৰণ এজন ব্যক্তিও লগ কৰিব পৰাটো পৃথিৱীত নজিৰ বহুত কম আছে। পাৰিয়ে আমাক ৰাইজক পৰিৱৰ্তনৰ শ্লোগান দি পেলাই ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰি আজি গাড়ী দখল কৰি এই BTCটোক এটা নতুন নাম দি পেলাই BTR নামাকৰণে চলাই আছে। আৰু সকলো ৰাইজে ইতিমধ্যে বুজি পাইছে সঁচাসঁচিকৈ প্ৰমোদ বড়ো বেপাৰী হয়নে নহয়। আৰু সঁচাসঁচিকৈ বেপাৰীৰ কাৰণে তেখেতে অকল নিজৰ মুনাফাৰ কথাই চিন্তা কৰিব পাৰে। বেপাৰী এজনে কোনোদিন ৰাইজৰ স্বাৰ্থৰ হকে কাম কৰিব নোৱাৰে, কাৰণ বেপাৰী সদায় নিজৰ প্ৰথমতে
নিজৰ বেনিফিটটোৱে বিচাৰিব, নিজৰ লাভটোৱে বিচাৰিব। ডাঙা পাল্লা উঠাওঁতে কম বেছিটো চাবই।